Hey guys, welcome back to my YouTube channel. আৰু মোৰ লগত আছে উজ্জ্বল এণ্ড মই অলপ মানে এখন দোকানৰ পৰা আহোঁ দোকান ভিডিঅ'টো একচুৱেলি আমি এইকাৰণে নবনাওঁ যি আমি কিনিম সেনেকুৱা নহয় আচলতে বহুত মানে মানুহৰ এনেকুৱা ইচ্ছা থাকি যায় আৰু এটা এণ্ড্ৰইড মোবাইল চলোৱা বাকী বহুত মানুহৰ ইচ্ছা থাকে আৰু কিছুমানৰ ভাগ্যত নাথাকে বুলিও ক'ব লাগিব আৰু 10-15 হাজাৰ টকাত এটা মোবাইল কিনাৰ বহুতৰে মানে ভাগ্য নাথাকে চ' সেইকাৰণে আমি ছেকেণ্ড হেণ্ড মোবাইল ভাল মোবাইল দিব এণ্ড্ৰইড থাকিব তাৰপিছত OnePlus থাকিব আৰু এপল থাকিব এনেকুৱা বহুত মোবাইলৰ কোম্পানী থাকিব যোনটো পচন্দ হয় আপোনালোকৰ ল'ব পাৰে এই ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু নাম্বাৰ চাম্বাৰ থাকিব আৰু বাকী দেখি আছোঁ উজ্জ্বল আছে উজ্জ্বলেও ষ্টাৰ্ট কৰি দিছে ভিডিঅ' ত' গাইজ ব'ল তো ফাইনেলি গাইজ যাই আছোঁ এই স্পীড ব্ৰেকাৰ বাম তো যাই আছোঁ গাইজ বেছি জোৰত চলবা নালাগে গাড়ী আমি লাহে লাহে চলাওঁ গাড়ী কাৰণ মা দেউতাই কিনি দিয়া বস্তু গতিকে অতি মৰমত ৰাখিব লাগে তো যাই আছোঁ তো গাইজ আহিবলো পাৰফেক্ট গেজেট তো এখন বেনাৰ তো চাব পাৰে এখন এপেটাইজাৰ তো এপেটাইজাৰৰ কাষতে আৰু ইয়াতে পেট্ৰল পাম্প হৈছে নতুনকৈ আমাৰো তেল ভৰত সুবিধা হ'ব তো এখানে এখন দোকান তো বলক দোকানের ভিতরে সোমাই যাওঁ ফাইনেলি গাইছে আহি গ'লোঁ চাব পাৰে গাড়ী চাড়ী লৈছোঁ আজি বাপৰে বাপ তো দোকানৰ ওনাৰ আছে ইয়াতে দাদাই কৈ দিব ক'ত কোনটো মোবাইল কি প্ৰাইচ ডাইৰেক্ট নকয় বাৰু ডাইৰেক্ট আৰু ক'তো নকয় ডাইৰেক্ট তো মানে ষ্টাৰ্টিংটো কৈ দিব সবতে লোয়েস্ট প্রাইস হবে 2580 চাব পাৰে টিকট মান যায় তো বেলেগ নহ'লেও যি ইটিজি আছে ইটোৱে মেইন চব মোবাইলৰ থাকে আৰু বর্তমান অ্যান্ড্রয়েডের ভিতৰত সবতকে লোয়েস্ট 2400 আৰু এইটো হৈছে আপোনালোকৰ স্যামসাং যোনটো Z2 ন Z2 কোনো চেঞ্জ নাই কোনো হয় না অনলি 2400 চাবৰে এপল বাকী আৰু কোন আছে এপল যি লাগে সেইটো হ'ব এপলৰ কেৱল টেক্সচাৰৰ ওপৰবিলাক মানে আপোনাৰ মানে ডাইৰেক্ট এনেকৈ নহয় সেইবিলাক মানে কেয়াৰৰ পৰা ৱাৰেণ্টি থাকে আৰু প্লাছ পইণ্ট কি মানে প্ৰি বুকিং হিচাপত সেইবিলাক বাকী ইয়াতে আপোনাৰ 7 এইটোত কিমান পৰে আপোনাৰ এইটো ধৰক মানে ইয়াত আপোনাৰ 13,000 টকা দিয়া আছে কিমান আমাৰ লিষ্ট হৈ যাব আৰু চলি আছে এইটো আছে 100% বেটাৰী হেল্থ চুই কিবা এটা ভাল লাগে গাড়ীটো অলপ কমাই দিবচোন পৰি যাব নতুন গাড়ী তো কেমেৰা চাব পাৰে মজা কণ্ডিশ্যন আইফোনৰ কেমেৰাটো ক'বাই নেকি এটা সপোন থাকে OnePlus বা আইফোন লোৱা তো ইয়াত আহিলে ল'ব পাৰে তো এটা OnePlus তো এইটোত কিমান পৰে 5টোত 9,500 আছে তাৰে আপোনালোকৰ চেনেলত টু দিলে কিবা এটা লিষ্ট হৈ যাব আৰু বাকী এইটোত 12,000 আছে তাৰে কিবা লিষ্ট হৈ যাব আৰু ডাইৰেক্ট ঠিক দাম বুলি নকওঁ কিবা আমাৰ লিষ্ট হয় আৰু বাকী এক্সেসৰিজ আছে যি লাগে স্মাৰ্ট ৱাটচ আছে এপলৰ মাষ্টাৰ কপি এপলৰ স্মাৰ্ট ৱাটচ বাপৰে বাপ ৰিয়েলমিৰ আছে এপলৰ আছে বাকী হেডফোনো আছে লাগে ভিভো আছে ভিভো V15 আছে পপ আপ কেমেৰা ন এইটো এটা ভাল মোবাইল S1 Pro S1 Pro বাপৰে এইটো বহুতে লৈছে আৰু বহুত ভাল লাগে মোবাইলটো এই আৰু Poco F1 গেমিঙৰ কম বাজেট গেমিঙৰ বেষ্ট মোবাইল আৰু Poco যিটো মোৰো আছে Poco F1 নহয় বাৰু মোৰ কিন্তু ব্ৰাইটনেছটো বাঢ়ি দিবছো অলপ দাদা মোবাইল যাক যি লাগে ইয়াৰ পৰা উঠাই নিলেই হ'ল আকৌ টেনশ্যন নাই উঠাই নিলে মানে পইচাটো দিব লাগিব কেৱল বাকী এইটো আছে নেকি 8টো চল্ড হৈছে এইটো নাই এইটো বৰ্তমান নাই এইটো আপোনাৰ 2000 টকা লাগে 6S বাপৰে কেমেৰা কোৱালিটি চাই লওক তিনিবাৰ কেমেৰা পাৱাৰ আপ হৈছে নেকি এইটো আছে 6 আছে এটা চাব পাৰে আইফোন আহি গ'ল এপল
কেমেৰাটো চাব পাৰে বেক কেমেৰা কৰি দেখুৱাই দিছোঁ চাউথ কেমেৰা তো এই মোবাইলটো দি এটা মই ফটেজ দিম সেইটো আপোনালোকে চাই লওক আইফোন গেংটো চলাই চব কি দি আছে বাপৰে বাম এইটো গেংকি আইফোন আৰু বেলেগ নহ'লেও চাই ল'বা আৰু বেটাৰী হেল্থ ষ্ট'ৰেজটো 32 আইফোন 6s তো দাদা তাতে কেমেৰা আৰু কফি মেচিনৰো ভাড়া মাৰে আৰু হ'লে বিয়া বহুত মাতিব পাৰে ইয়াত চাই স্ক্ৰীনশ্বট মাৰি ল'ব যদি লাগে আৰু পাৰফেক্ট গেজেটছৰ মানে কাৰ্ডখন নাই বৰ্তমান ষ্টকত নাই কিজানি তো গতিকে কাষ্টমাৰৰ কাৰণে দিয়ে চ' পিছত যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব লগত দাদা আছে চাব পাৰে এইখিনি আৰু মই এইবোৰ ষ্টকত আছে মই দেখুৱাই দিম বাকীখিনি আপোনালোকে আহি গাইছ এইকেইদিন বহুত বৰষুণ তো পৰিৱেশটো এতিয়া অলপ ভাল হৈছে নদী ভৰ্তি আছিল তো এতিয়া অলপ কমছি তো গাইজ থাম্বনেইলত দেখা মতে আপোনালোকক হৈ মই মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰিম বুলি ভাবিছোঁ হয় গাইজ মই আপোনালোকে থাম্বনেইলত দেখা মতে মই চেনেলটোৰ নামটো চেঞ্জ কৰিম বুলি ভাবিছোঁ তো চেনেলটোৰ নাম হ'ব আই এম মৃন্ময় বুলি দিম নেক্সট যোনটো চেনেল নেক্সট মানে এইটো চেনেলতে নামটো চেঞ্জ কৰিম বুলি ভাবিছোঁ কাৰণ MC ব্লগ বুলি বহুতটা চেনেল আছে চ' আই এম মৃন্ময় বুলি দিম তো চাব আৰু কমেণ্টত আৰু ফ্ৰীডম ফেমিলি বুলি দিব আৰু এইখিনি আৰু লাষ্ট ফিনিচিং এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব এইখিনি আৰু কি ক'ম আৰু